ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। যদি থাম্বনেইলত দেখাৰ দৰে ফটো এডিট কৰিব বিচাৰে, সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাই দিছোঁ, তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 3, 2, 1। প্ৰথমে আপোনালোকে কি কৰিব, পিক্সাৰ্ট নামৰ যিটো এপছ আছে সেইটো অ'পেন কৰিব। তাৰপাছতে এডিট এ ফটোত যাব, অকণমান লোডিং ল'ব। তাৰপাছত আপোনালোকে বেকগ্ৰাউণ্ডটো ছিলেক্ট কৰিব, মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপাছতে অকণমান লোডিং ল'ব আৰু এপছটো অকণমান হেভি আছে। তাৰপাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াত দেখিব এড ফটো, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকে যিখন ফটো বেকগ্ৰাউণ্ড ৰিমুভ কৰিছিলে সেইখন ছিলেক্ট কৰিব। মই অলৰেডি কৰি থোৱা আছে, এখন মই ছিলেক্ট কৰিলোঁ। তাৰপিছতে এড কৰিলোঁ, এড কৰাৰ লগে লগে ইয়াত আহি গ'ল। আপোনালোকৰ পচন্দ অনুযায়ী সৰু ডাঙৰ কৰি ল'ব পাৰিব। মই ইমানটো কৰি দিছোঁ, তাৰপিছত ডান কৰি দিছোঁ। ডান কৰি দিয়াৰ পাছতে এতিয়ালৈকে আকৌ আপোনালোকে আহিব লাগিব এড এ ফটো, এড ফটো ইয়াত আহিব। অহাৰ পাছত মই এটা PNG দি থোৱা আছে, সেইটো দেখিছে, সেইটো এড কৰি দিব। তাৰপিছতে ইয়াতে অলপমান ডাঙৰ কৰিব, ডাঙৰ কৰি এনেকৈ বহুৱাই দিব। মই এইখনতে দিছোঁ। এতিয়া আকৌ ডান কৰি দিয়ক। ডান কৰি দিয়াৰ লগে লগে প্ৰায় হৈয়ে গৈছে আৰু। তাৰপাছতে নেটটো অন কৰিব, ষ্টিকাৰত যাব। ষ্টিকাৰত যোৱাৰ পাছতে ইয়াতে আপোনালোকে চাৰ্চ কৰিব শ্বেডো। মানে কি হয়, শ্বেডোটো দিলে বস্তুটো মানে ৰিয়েলিষ্টিকৰ নিচিনা লাগে, একদম ছেম যেন একো হেৰি নাই তেনেকুৱা লাগে। আপোনালোকে চাৰ্চ কৰিব শ্বেডো, দিব শ্বেডো, আহি যাব শ্বেডো। তাৰপাছতে যিকোনো এটা ল'লেই হ'ল আৰু মই এইটো ভাল লাগিছে কাৰণে এইটো ল'লোঁ। তাৰপাছতে এইটো অকণমান ৰোটেট কৰি দিব। ৰোটেট কৰাৰ পাছত ডাঙৰ কৰিব, ডাঙৰ কৰি নিৰ্দিষ্ট জেগাত বহুৱাই দিব, তলত বহুৱাই দিব। বঢ়িয়া। এতিয়া ডান কৰি দিব। ডান কৰি দিয়াৰ পাছত প্ৰায় হৈ গ'ল আৰু, একদম চিম্পুল প্ৰচেছ, জাষ্ট 3টা ষ্টেপ আছে। এতিয়া আপোনালোকে এইটো ডাউনলোড কৰিব পাৰে, আপোনালোকৰ গেলেৰীত ছেভ হৈ যাব। চ' ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি কওক। যদি ভাল পাইছে লাইক কৰি দিয়ক, আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।